সন্মুখত ৰৈ থকাৰ দৰে এতিয়া নোপোৱা মনৰ কথাবোৰ চকুৰ মণিত পাহাৰখন নাই অথচ বহুত কঢ়িয়াও তাৰে পৰিশ্ৰমী সাৰ পাই উঠি শুবলৈ চাওঁ পোহৰ হৈছেনে নে অসময়ত মাৰ যায় পশ্চিমৰ বেলি নিজকে খুৱাই থবলৈ গৈ বাৰে বাৰে দেখিছো চকুৰ মণিত ধূপৰ সেই পাহাৰটো আৰু উশাহী সময়ৰ বুকুত উৎপিছনি জীৱনটো ইমান স্তব্ধতা উশাহ ঘূৰাই ল'বলৈকে অন্ধকাৰ চাইলেণ্ট বজাই উভতি আহে এতিয়া ক'ত বা জীৱন নিজকে ডুবাই থৈছো বীজাণুনাশক তৰলত হুৰুমুটিয়াই ফুৰা মানুহটোক এতিয়া ক'ত বা কাষৰ তৰা হ'ল ৰাতিৰ জিলিঙনি দেখুৱাই নিচুকাই আছো শিশু এটাক পোহৰৰ ৰেখাদানি পুনৰ বহলাই পেলাবলৈকে জীৱন ডুবুৰীত নিয়ৰখনা মৰমে শৰতক ধন্য কৰাৰ দৰে যি মৰমে জীৱন ধন্য কৰে প্ৰেম যি নিশ্চিত্ৰ নিৰাপত্তা নেওচি সপোন দেখে ইও প্ৰেম প্ৰেম এক সপোন আপোন অনুভৱ প্ৰেম কেতিয়াবা চাহ পোহৰৰ খেল যদিও কোন চাহ কোন পোহৰ জানিবলৈ লাগিলে অযুত প্ৰহৰ আকৌ প্ৰেম কেতিয়াবা নিষিদ্ধ পথত বিশুদ্ধ মন যাৰ থাকে তেজস্বী মন তাৰ বাবে ৰৈ থাকে প্ৰেম কেতিয়াবা বাস্তৱ কেতিয়াবা স্বৰ্গীয় প্ৰেম সূৰুযমুখী ফুল প্ৰেম হ'ল বুলিয়েইতো সূৰুয নামি নাহে এই ভাৰত প্ৰেমত নাথাকে আবেগ বিবেকৰ দ্বন্দ্ব থাকে সুষম বন্ধুত্ব হয় খালি যি নহ'বলৈ সি প্ৰেম এক অভয় মুদ্ৰা অপ্ৰেম বুলি শব্দ এটা আছে যাৰ কোনো অৰ্থ নাই প্ৰেম অৰ্থহীন নহয় প্ৰেমৰ বাবেই জীৱনে সাজ পিন্ধে প্ৰেমৰ বাবেই ডুবুৰীত নিয়ৰ প্ৰেমৰ বাবেই জন্ম গোলাপ প্ৰেম অৰ্থহীন নহয় যি অৰ্থ বিচাৰি নকৰে মনৰ বিনিময় প্ৰেম অৰ্থৰ বাবেই যাৰ প্ৰেম তেওঁ প্ৰেমৰ অৰ্থনীতিবিদ প্ৰেমৰ ৰাজনীতি নাম বহাগ কেতিয়াবা প্ৰেম অপেক্ষাৰ বহাগ প্ৰেম যেনেকে কুহিপাত যাক চুই চাব জানিলেই মনলৈ আনি দিয়ে বহাগ প্ৰেম অনুশীলন নহয় প্ৰেমে জ্ঞান ফু মাৰিলেই প্ৰেম নহয় যি প্ৰেম ফু মাৰিলেই ফুলি উঠে সি বেলুন প্ৰেম ধন্যবাদ আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা বহে মিলন উৎসৱ মেলা মন্দিৰৰ দুৱাৰ খোলা আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা পুন মংগল আৰতি গান পুন মংগল আৰতি গান নাচি উঠে ভগতৰে প্ৰাণ নাচি উঠে ভগতৰে প্ৰাণ পুন মংগল আৰতি গান নাচি উঠে ভগতৰে প্ৰাণ অদূৰ হ'ল যে পূজাৰে বেলা অদূৰ হ'ল যে পূজাৰে বেলা মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ
কানন দিদি পুরনি তল ভরা চুরি ফুল মন ভরা রাতির লাগে মালা কতুর বলছে পূজারে বেলা কতুর বলছে পূজারে বেলা মন্দির দুয়ার খোলা মন্দির দুয়ার খোলা আজি মন্দির দুয়ার খোলা মন্দির দুয়ার খোলা বহে মিলন উৎসব মেলা বহে মিলন উৎসব মেলা মন্দির দুয়ার খোলা আজি মন্দির দুয়ার খোলা 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 উজনি দেখো লই যায় উজনি দেখো লই যায় My hobby is playing football. My aim in life is Indian Army. Thank you. I am from Gogodhana, Baksa district. I had passed my SS examination from Pioneer Academy, Korma. During 51%, I am now studying in Dr. Ratnauli College in BSc first semester with mathematics major. My hobbies are dancing and writing poems, and my aim in life is to become an ICS officer. Thank you. অলপ তুমি ডান্সটো দেখুৱাই দিয়া কেনেকৈ তোমাৰ যিহেতু হবি এইটো হা গানটো तुमको जब से बस देखा तुमको यारा ये देखा तुमको जब से बस देखा तुमको यारा तुम्हारा क्या काम है मेरे अंगने में तुम्हारा क्या काम है जो है नाम वाला अरे जो है नाम वाला वही तो बदनाम है मेरे अंगने में तुम्हारा क्या काम है bank manager and my hobby is playing football. Thank you. Good morning to one all present here. My name is Muzammel Haq. I am from Dhubri. I have passed my SS examination from Pramod Bholwar College with securing 68%. Now I am studying in BCom first semester with accountancy honors in Borpeta Howley College. My aim in life is to be a businessman and my hobby is playing. बेचारे पुराने
জুৰু নাহি ৰৈ আছে আদৰুং গৈ উৰুৱা। With secured 65%. Now I am studying in Orbita Road Howley College in BSc first sem. I like to listen Shairi. I want to become a professor. Thank you. अरे कौन इतना हसीन होगा जिसके हाथ पे आपका नसीब होगा? अरे कौन इतना हसीन होगा जिसके हाथ पे आपका नसीब होगा? अरे आपको चाहने वाले 1000 है, लेकिन आप जिसे चाहो वो बड़ा खुश नसीब होगा। थैंक यू। খবর তুমি রুবা যেন बिनाए जिया अधूरा मन मोर जैसे पागल समझ लेना दिल मोर जैसे बहती हवा में उड़ेगा तोर चेहरा चांद सा प्यारा आँखों में झरना के सुंदर सधारा अब तो तोरे बिना लगना जिया मोरा सीखा भाई मैं Beri baper Batang lalang darmas ini mbak di dalam wai kecai Ang bermang nengi nakai nengi cakai Zauri ya keseko sepai semenyanyi Samai krak undulang zase Gau kau nyecogai nengi Ungur kai na panelu menjalase Zai se mengone nene murzugau Aji farmane bala ferlese onekau Maram kana kana yang lebih nepal kubel Deka menzina ne madana fingau Kafalo lima yang negeri kaya belak Besar livalai mata mulafa Ang zabai semula dengan mabi saya Neng zabai semula dengan purnima orang Nenggu laban mengabla bidin santuna lasi Nenggu laban mengisiri koloni mesan Satu baik nama deh Lagi mana air sudu 3 বছর হলো প্রথমে যেতিয়া মই মানে আহিছিলো জুনিয়ৰ লাইফটো মই মানে এনেকুৱা থাকিছিলো যে মই কিনা থাকিব নোৱাৰিম প্ৰথম দিনা মই কান্দা ষ্টাৰ্ট হৈছিল হোষ্টেলত আৰু তাৰপিছত দাদাৰ লগত ভালকৈ মিলিলো থাকিলো ভাল লাগিল তোমাৰ কিছুমানে জুনিয়ৰ লাইফটো বহুত কঠিন বুলি ভাবি কিনে বহুতে উদ্ধ লৈ লয় একো কঠিন নহয় থাকিব পাৰিবা লাহে লাহে এডজাষ্ট হৈ যাব দাদাসকলৰ লগত ভালকৈ মিলি ল'বা ধন্যবাদ আজি সকলোৰে সভাপতি মহোদয় আৰু মোৰ শিক্ষক গুৰুসকল আৰু মোৰ ভাইটি ভণ্টিসকল মই এই হোষ্টেলত 6 বছৰ আহিছোঁ 2022 আৰু আহি কেনে মোক মানে লাইফত ফাৰ্ষ্ট টাইম মই হোষ্টেলত আহিছোঁ তথাপিও মোক মানে এই হোষ্টেলে বহুত কিছু দিছে মোৰ বেচমেটসকলো ভালে আছে আৰু এইবাৰৰ মানে মোৰ হোষ্টেল মেটবিলাকো ভালে আছে আমাৰ জুনিয়ৰ ভাইটিসকলেও খুব ভাল মোৰ পালন কৰে শ্ৰদ্ধা কৰে কি ক'ম হোষ্টেল লাইফটো অলপ টাফ হয় কাৰণ ঘৰৰ সাধাৰণ আমি যি পৰিৱেশৰ পৰা ঘৰত থাকোঁ সেই পৰিৱেশতকৈ ইয়াত অলপ বেলেগ পৰিৱেশ গতিকে ইয়াত অলপ এডজাষ্টমেণ্ট কৰিবা নিজৰ চিন দাদাসকলৰ লগত মিলি থাকিবা
অলপ ৰুল ৰেগুলেশ্যনবিলাক অলপ মানি চলিবা, কাৰণ এইটো তোমালোকৰ কাৰণে ভাল। অলপ ষ্ট্ৰিকনেছ হ'ব পাৰে, কিন্তু এইটো তোমাৰ লাইফত যিকোনো পৰিস্থিতি যিকোনো মানে যিকোনো এনভাইৰনমেণ্টত এডজাষ্ট কৰিবলৈ তোমালোকক শিকাব। আৰু নিজৰ এই হোষ্টেলে তোমালোকক বহুত কিছু দিব, কাৰণ হোষ্টেল উইক পাতে, প্লাছ আমি যে এজ এ হোষ্টেলাৰ আমাৰ কলেজত বহুত মানে বৰ্তিও বাইদেউসকল, মই আজি এইখন হোষ্টেলত অহাৰ প্ৰায় দুমাহেই হ'ল, আৰু মই ইয়াৰ আগতে এখন হোষ্টেলত থাকিছোঁ। গতিকে হোষ্টেলৰ যিবিলাক স্মৃতি সেইবিলাক মনত পৰিলে বেছিকৈ সেই আগৰ হোষ্টেলটোৰ কথা মনত পৰে, আৰু যিটোৱে মোক সদায় উদ্গনি যোগায়। আৰু চেম বস্তুটো ইয়াতে ঘটিছে। আগৰ যিখন হোষ্টেলত আছিলোঁ তাৰে এটা এক্সপিৰিয়েঞ্চ মই ক'ব বিচাৰিছোঁ। যেতিয়া মই প্ৰথমতে হোষ্টেলত সোমাইছিলোঁগৈ, হোষ্টেলটো আছিল হোজাই ডিষ্ট্ৰিক্ট। তাত বহুত ৰুলছ ৰেগুলেশ্যন আছিলে, বহুত ষ্ট্ৰিক্টো আছিলে। গতিকে প্ৰথম দিনৰ পৰা মোৰ মানে যিদিনাখন সোমাইছিলোঁ হোষ্টেলত, সেইদিনৰ পৰা 15 days কণ্টিনিউ কান্দা ষ্টাৰ্ট হৈছিলে। আৰু 15 daysত যিখিনি মোৰ চকু পানী ওলাইছিল, মই ক'ব পাৰোঁ যে মোৰ গোটেই লাইফটোতো সিমানখিনি কান্দিলে চকু পানী নোলায়। আৰু চেম বস্তু এইখন হোষ্টেলতো হৈছে, কিন্তু এইখন হোষ্টেলত অলপ কম হৈছে, কিয়নো তাতে চিনিয়ৰ নাছিলে, কিন্তু ইয়াতে চিনিয়ৰ আছিলে। আৰু এইখন হোষ্টেলৰ নিয়ম নীতি খুব ভালে হয়। মই এটা নিয়মৰ বিশেষকৈ ক'বলৈ লৈছোঁ যে যেতিয়া আমি খাবলৈ যাওঁ, তেতিয়া আমাৰ চিনিয়ৰ দাদাসকলে আমাক বাঢ়ি খুৱায়। ৰন্ধাৰ পৰা আৰম্ভ কৰি দাদাসকলে হেল্প কৰে, আৰু খোৱা পৰ্যন্ত আমাক এনেকুৱা খালি নকৰে যে হাতেৰে খুৱাই নিদিয়ে, কিন্তু চব আমাক মেনেজ কৰি দিয়ে, আমি খালি আৰামছে খাওঁ। আৰু বহুতো কথা শিকায় আমাক, প্ৰেয়াৰতো কেনেকৈ চলিব লাগে, হোষ্টেলৰ ৰুলছ ৰেগুলেশ্যন এইবিলাকৰ বিষয়ে কয়, আৰু সিহঁত বৰ সন্মানৰ ব্যক্তি হয়। গতিকে মই আশা কৰিছোঁ যে অনাগত দিনতো আমাক সঠিক দিহা পৰামৰ্শ আগবঢ়াব, আৰু আমি আমাৰ লগৰীয়াসকলক অনুৰোধ কৰিছোঁ যে আমি সিহঁতৰ কথা মানি চলি आपको होटल का जो दाल है, दाल खाने मिलेगा, बहुत प्यारा दाल होता है। पानी होता है, येलो कलर होता है, और पता नहीं होता भी है कुछ और भी। हम जाते हैं, लेते हैं, पता नहीं चलता कि पानी भात खा रहे हैं, दाल भात खा रहे हैं, कुछ पता नहीं चलता। लेकिन अच्छा एक्सपीरियंस है, सबके साथ मिलके खाते हैं तो अच्छा लगता है। और दूसरी बात है कि यहाँ कोई मेरा तेरा नहीं है। आपका साबुन, आपका टूथपेस्ट, मेरा टूथब्रश भी चोरी हो गया है। देखिए मैं विनती करता हूँ, किसने लिया? देखिए थोड़ा तो साबुन शैम्पू तो ठीक है, टूथब्रश कौन चोरी करता है? मेरा बाल्टी था बाथरूम में, पता नहीं किसी ने बाथरूम के पीछे देख दिया। देखिए क्या मजा आता है, आपको बाल्टी देखने में क्या मजा आता है? आप बाल्टी लीजिए, नहाइए, बाल्टी उठा के फेंक दिया। मेरा कपड़ा बहुत सूखा रहता है, उधर बाद अगर चेक करें तो पेड़ का रखा है, उतारना पड़ता है। उस दिन जूता सुखाया, एक जूता ब्लॉक ए के छत पे, एक जूता ब्लॉक बी के छत पे। ये बहुत ही अलग एक्सपीरियंस है, मुझे अच्छा लगा, दिल से कह रहा हूँ, ऐसे कोई बात नहीं है, बहुत अच्छा लगा। पता नहीं कॉलेज के बाद जब हॉस्टल आप आते हैं ना, आपको दोस्त मिलता है, इसलिए बहुत लोग आजकल मतलब अकेलापन महसूस करते हैं घर में। जो घर रहता है ना, उनके लिए दोस्त नहीं है बात करने की, डिप्रेशन में चले जाते हैं, बहुत गलत कर रहा है। लेकिन हॉस्टल आपको अपनापन बहुत देता है। मैंने बोला ही कि आपका साबुन आप आज खरीदेंगे, साथ तक सब कुछ समाचार हो जाएगा। आप हॉस्टल में चाय खाने, चाय ये चाय एक लाल रंग का
और नमक होता है उसमें, चीनी चाय अब कोई कॉन्सेप्ट ही नहीं है उसमें। नमक, पानी और चाय तो खाने की गर्म कर ले देता है। और चाय के साथ खाने के लिए हम कुछ लाते हैं बिस्किट। आप 50 रुपये का लाया, 10 रुपये का लाया, जितना भी भरा हो, जितना भी भरा फैमिली पे आप एक बार ओपन करेंगे वो खत्म। एक बार बिस्कुट का पैकेट ओपन हुआ तो खत्म, टाटा, बाय बाय, गुड बाय, गया। आपको वो चेहरा ही देखने नहीं मिलेगा। और मैं बहुत अच्छे में रहता हूँ, दाल सब्जी का बना है मैंने, दाल सब्जी बहुत अच्छे से रहते हुए देखा है। हमारा यहाँ बहुत साफ सुथरा एकदम, बहुत अच्छे से खेलने भी आते हैं, कई शादी में जाते हैं। हम खेलने जाते हैं तो हम देखते हैं कि सबसे गंदा टी शर्ट कौन सा है, पहन के जाएंगे, सुबह की तरह बदबू, हालत खराब। और दुनिया भर के भिखारी हॉस्टल में रहते हैं। एक के जेब में 1 रुपया, एक के जेब में 2 रुपया। उस दिन मांगने गया 18 रुपया, कहते इतना ही है भाई। वही तो जब बाहर जाने का टाइम आता है, जब बाहर जाने का टाइम आता है, किसी लड़की के साथ पूरा भरा रेस्टोरेंट में हमारे साथ चाय पीने जाएंगे टपरी में, 5 रुपये का चाय, 10 रुपये का समोसा, वो 10 रुपये समोसा 5 जन खा रहे हैं। लेकिन यही मुझे लगता है, यही बात मुझे आगे तक याद रहेगा, यही दोस्त बनेंगे, यही मेमोरीज होगा। पता नहीं आज मैं कुछ एक्स यहाँ के बोर्डर्स को देख रहा हूँ, मुझे लगता है उनकी जगह हम भी कल बैठेंगे, हम भी याद करेंगे अपने बच्चों के पल को।
মোৰ এগৰাকী বিশেষ বন্ধু, মোৰ সহপাঠী, আমাৰ ইংৰাজী বিভাগৰ মুৰব্বী ডক্টৰ দীপনী দাস ডাঙৰীয়া, আমাৰ BH কলেজ শিক্ষক গোটৰ বৰ্তমান সম্পাদক মোৰ ভাতৃগতী ডক্টৰ শোভন কুমাৰ শৰ্মা, এই ছাত্ৰাবাসৰ সন্মানীয় অধীক্ষক বৰা ছাৰ, ছাত্ৰী নিবাসৰ অধীক্ষক ডক্টৰ খাটনিয়াৰ ছাৰ, মঞ্চত উপবিষ্ট আমাৰ যুগল বড়ো, আমাৰ কনিষ্ঠ সহকৰ্মী, আমাৰ ৰূপালী বাইদেউ, আৰু সন্মুখত বহি থকা আমাৰ চন্দ্ৰামিতা, কৃষ্ণা, মণিষা, মৌচুমী, আব্দুল ৱাৰিছ শেখ আৰু মৰমৰ ন পুৰণি আৱাসীসকল, জয় জয়তে মই আমাৰ যিসকল নতুন আৱাসী, যিসকল নৱাগত, তেওঁলোকক আদৰণি জনাইছোঁ। মোৰ ঘৰৰ বেনাৰ্জী, তোমালোকে হয়তো বহুতে নাম শুনিছে বা শুনা নাই। তেওঁ আমেৰিকাৰ MITৰ প্ৰফেচাৰ। MIT মানে হৈছে মাছাচুচেটছ ইনষ্টিটিউট অফ টেকনলজি। তেওঁ ভাৰতীয় মূলৰ এগৰাকী অৰ্থনীতি বিজ্ঞানী, কিন্তু এতিয়া আমেৰিকাৰ নাগৰিক। তেওঁ যেতিয়া নোবেল পুৰস্কাৰ পাইছিল, পোৱাৰ কেইদিনমান পিছতেই তেওঁ ভাৰতবৰ্ষলৈ আহিছিল, আৰু ভাৰতবৰ্ষত আহি পেলাই তেওঁ প্ৰথম ক'ত গৈছিল জানানে? তেওঁ প্ৰথম গৈছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ হোষ্টেলত। তাৰমানে তেওঁ যেতিয়া MA পঢ়ি আছিল, তেতিয়া সেই হোষ্টেলৰ তেওঁ আৱাসী আছিল। আৰু তেওঁ নোবেল পুৰস্কাৰ পোৱাৰ পিছত তেওঁ এইটো উপলব্ধি হৈছিলে যে তেওঁ সেই হোষ্টেলৰ আৱাসী হৈ পেলাই সেই সময়ত তেওঁ যিমানখিনি জ্ঞান আহৰণ কৰিছে, যিমানখিনি তেওঁ পঢ়া শুনা কৰিছে, বা সেই সময়খিনি তেওঁ এই হোষ্টেলৰ যিখিনি সময়, সেই সময়খিনিয়ে তেওঁৰ জীৱনত এটা বিৰাট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। পিছলৈ যে তেওঁ জীৱনত ইমান সফল হ'ল, ইমান ডাঙৰ প্ৰফেচৰ হ'ল, ইমান ডাঙৰ অৰ্থনীতিবিদ হ'ল, নোবেল পুৰস্কাৰ পালে, তাৰ ভেটিটো ক'ত সৃষ্টি হৈছিলে? ভেটিটো সৃষ্টি হৈছিলে সেই তাতে, যেতিয়া তেওঁ হোষ্টেলত আছিলে, এখন বিশ্ববিদ্যালয়ৰ হোষ্টেলত। আৰু সেইকাৰণে নোবেল পুৰস্কাৰ পোৱাৰ পিছতে তেওঁ লগে লগে সেই হোষ্টেললৈকে তেওঁ আহিছিল, হোষ্টেলৰ কথা তেওঁ মনত পেলাইছিল। গতিকে মানুহৰ জীৱনত হোষ্টেলৰ কি ভূমিকা, তাৰ মাত্ৰ মই এটা উদাহৰণ দিম, আৰু এনেকুৱা বহু উদাহৰণ দিব পাৰোঁ। এনেকুৱা বহু মানুহৰ মই জীৱনী পঢ়িছোঁ, আত্মজীৱনী পঢ়িছোঁ, আৰু তাত দেখিছোঁ যে তেওঁলোকে নিজৰ হোষ্টেল জীৱনৰ কথা বহু বিস্তাৰিতভাৱে লিখিছিল। হোষ্টেলত কি হ'ল, কেনেকুৱা ধেমালি হ'ল, কি হ'ল, কাৰ লগত বন্ধুত্ব হ'ল, এইবিলাক কথা ইমান বিতংভাৱে লিখিছে। আৰু তাৰ পৰা এটা কথা বুজা যায় যে হোষ্টেলটোৱে তেওঁলোকৰ জীৱনত এটা বিৰাট স্থান অধিকাৰ কৰি আছে, আৰু সেইকাৰণে তেওঁলোকে ইমান বিতংভাৱে সেইবিলাক কথা লিখিছে, আৰু সেইবিলাক কথা তেওঁলোকৰ ইমান সুন্দৰভাৱে মনত ৰাখিছে। গতিকে ছাত্ৰ জীৱনৰ ভিতৰত আটাইতকৈ, তোমালোকে জানা যে আটাইতকৈ মধুৰ সময়খিনি হৈছে কলেজীয়া জীৱন, ছাত্ৰ জীৱনৰ ভিতৰত। আৰু কলেজীয়া জীৱনৰ ভিতৰতে আটাইতকৈ আকৌ মধুৰ সময়খিনি হৈছে হোষ্টেলৰ সময়খিনি। আৰু তোমালোকৰ যাতে সেই মধুৰতাটো থাকে, তাত যাতে কোনো অসুবিধা নহয়, আৰু ভৱিষ্যতে যেতিয়া তোমালোকে জীৱনত যাতে প্ৰতিষ্ঠা লাভ কৰিবা, যেতিয়া তোমালোকে জীৱনত সফল হ'বা, তেতিয়া যাতে তোমালোকে এই কথালৈ গৌৰৱ কৰিব পাৰা যে মই মোৰ হোষ্টেল জীৱনত মই যিখিনি পাইছোঁ, সেইখিনিয়ে মোক পিছৰ জীৱনত মোক বহুখিনি সহায় কৰিছে। অলপ আগতে মোৰ বন্ধু নমিতা গুৰুঙে কৈছে যে আজিকালি আমি কিছুমান স্কিল শিকাব লাগে, ছফ্ট স্কিলছ, লাইফ স্কিলছ, এইবিলাক শিকাব লাগে। আৰু এই বস্তুবিলাক কিন্তু কিতাপত পঢ়ি শিকা বস্তু নহয়। এই বস্তুবিলাক শিকাৰ জেগা হৈছে তোমাৰ যেতিয়া তুমি বিভিন্ন মানুহৰ লগত, মানুহৰ সংস্পৰ্শত থাকিবা, মানুহৰ সমাজত থাকিবা, তেতিয়া তাৰ পৰাহে সেইবিলাক শিকা যায়। আৰু হোষ্টেল লাইফটো সেইকাৰণে বৰ গুৰুত্বপূৰ্ণ। হোষ্টেলত থাকিলে তুমি অন্য ছাত্ৰ ছাত্ৰী, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত একেলগে মিলা প্ৰীতিৰে থকা, এই অভ্যাসটো, এই শিক্ষাটো তোমাৰ হয়, হাতে কামে হয়। এনে এইবিলাক বস্তু কিতাপত পঢ়াই শিকোৱা বস্তু নহয়। যেতিয়া তোমালোকে একেলগে থাকিবা, থকাৰ পিছত এইবিলাক কথা হয়, কেনেকৈ সভাই সমিতিয়ে কথা ক'ব লাগে, যে আজি নৱাগতবিলাকে চবেই ষ্টেজত আহি পেলাই তেওঁলোকে ক'ব লগা হৈছে, বেছিভাগেই ইংৰাজীত কৈছে, মোৰ ভাল লাগিছে। এই যিটো কোৱাৰ অভ্যাস, আমি যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া আমাৰ এইবিলাক অভ্যাস হৈছিল, আৰু সেইকাৰণে আজি আমি এনেকৈ চলিব পাৰিছোঁ। তাৰপিছত হোষ্টেলত তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিশ্যন হয়। हंसते हंसते कट जाए रस्ते, जिंदगी यूं ही चलती रहे।
खुशी मिले या गम बदलेंगे ना हम, दुनिया चाहे बदलती रहे। हंसते हंसते कट जाए रस्ते, जिंदगी यूं ही चलती रहे। खुशी मिले या गम बदलेंगे ना हम, दुनिया चाहे बदलती रहे। होठों से बिजली चमके जब जब तुम मुस्कुराती है, सारी हसीनाओं से हंसी तो हो जाती है। हंसते हंसते कट जाए रस्ते, जिंदगी यूं ही चलती रहे।